আজিৰ ভিডিঅ'টো মই দেখাব বিচাৰিছোঁ আৰায়াৰ মুৰ্গী আৰু টাৰ্কি। মোৰে এজন বন্ধুৰ এইখন ফাৰ্ম, ইয়াত টাৰ্কি আৰু আৰায়াৰ মুৰ্গী আছে, লগতে ব্লেক চিকেনো আছে। ইয়াত মুৰ্গীবোৰ বহুত ধুনীয়া আৰু দেখি মানে বহুত শান্তশিষ্ট মুৰ্গী, আৰু ইয়াত ডাঙৰ হয়, বহুত ডাঙৰ হয়, 2.5 কেজি 3 কেজি 4 কেজিৰ ওজন হয়। বন্ধুজনে এই মুৰ্গীকেইটা কণী প্ৰডাকশ্যনৰ কাৰণে পুহি আছে। এতিয়া বয়স তেওঁৰ 3 মাহ পাৰ হৈ গ'ল, মোটামুটি 3.5 মাহমান হ'ল। ওজনো বঢ়িয়া আহিছে, দেখিবলৈও ভাল লগা হৈছে, আৰু এমাহ 1.5 মাহ পিছত কণী পাৰিব চাগে। তেওঁ দানা খুৱাই আছে আপোনাৰ লেয়াৰ ফিড, লগতে কিছুমান ঘৰুৱা দানা, আৰু লগতে কিছুমান মানে শাক সেউজীয়া। এই মুৰ্গীবোৰ বহুত শান্তশিষ্ট, ধুনীয়া। ইহঁত আমাৰ লোকেল মুৰ্গীতকৈ বহু গুণে ভাল। দেখিছেনে কেনেদৰে মোৰ ইয়াত বহি আছে, ভাল লাগে এইবোৰ ইহঁতবোৰক এনেকুৱাকৈ কৰি থাকিলে। চাওক ইহঁতবোৰে কেনেকৈ মেটেকাবোৰ খাই আছে, বহুত 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 খায় ইহঁতে, ভাল পায় এইবিলাক খাই, ধুনীয়াকৈ খাই আছে ইহঁতে এনেকুৱাকৈ খাই। আৰু মোৰ মানে দানাও কমি আছে, দানাও কম, মানে কমাৰ্চিয়েল দানাটো কমকৈ দিব পাৰোঁ। ইহঁতবোৰে এনেকৈ যিহেতু খায়, এক টাইমত মই ইহঁতবোৰক এৰি দিওঁ। বহুত মানে সেউজীয়া বস্তু খায় ইহঁতে, ধুনীয়া হৈছে সেইকাৰণে মুৰ্গীবোৰ। আৰু কলগছৰ পাত দিলেতো আৰু ধুনীয়া খায়। চাওক কি সুন্দৰকৈ খাই আছে, দেখিলেই ভাল লাগে মুৰ্গীবোৰ। চাওক কেনেদৰে খাই আছে। আৰু এইবোৰ এনেকৈ খোৱাৰ পিছত গোটেই দিনটো মোৰ মানে এৰি দিয়া থাকে, বাউণ্ডাৰীৰ ভিতৰত এৰি দিয়া থাকে, আৰু এনেকৈ ইহঁতবোৰে খেলি থাকে, চাইও ভাল লাগে, আৰু ইহঁতবোৰৰ লগত লাগিও ভাল পাওঁ, এইবোৰ কাম কৰি ভাল পাওঁ। ইহঁতবোৰে চাওক এনেদৰে ঘূৰি ফুৰি থাকে। আৰু এইকেইটা হ'ল মোৰ টাৰ্কি। ইহঁতবোৰ এৰি দিয়াই থাকে, গোটেই দিনটো এৰি দিয়াই থাকে। ইয়াত মানে বোনবিলাক খায় আৰু ঘাঁহবিলাক খায়, লগতে মুৰ্গীবিলাকো এৰি দিয়া থাকে। টাৰ্কি এতিয়া প্ৰায় 1.5 কেজি পাৰ হৈ গৈছে ওজন, প্ৰায় মোটাই হ'ব চাগে এইকেইটা। চাওঁ কি হয়, নতুনকৈ আনিছোঁ এই টাৰ্কিবোৰ, আৰু আছে কেইটামান, ক'ত বা গ'ল সিহঁত, চাওঁ কি হয়। ভাল লাগে টাৰ্কিবোৰ চাই, ভাল পাওঁ মই। ডাঙৰ টাৰ্কি হ'লেতো আৰু মজা লাগে। যা ভিতৰত যা। অঁ, এইকেইটা ভিতৰত গ'ল, বাকী 3টা এইপিনে সোমাব নোৱাৰে। সিহঁতক এই দৰ্জাৰে নিব লাগিব, ডাঙৰ দৰ্জাখনেৰে। বল